Hi friends, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। Friends, আজি এটা গুড নিউজ আছে জানেনে? আমাৰ ঘৰৰ কাৰণে এটা ভাল খবৰ। এইটো আগতে চাই লওক। এইটো হল বদমাছটো। ই মোক উঠিবলৈ দিয়া নাই। কি হৈছে? এতিয়া মই নেৰো দেই। Friends, গুড নিউজটো কি জানেনে? আমাৰ ঘৰত মাছৰ পোৱালি হ'ল। ভাবিলো আপোনালোককো কথাটো কৈ দিওঁ আৰু দেখুৱাই দিওঁ। বলকচোন চাওঁ বলক দেখুৱাই দিওঁ মাছৰ পোৱালিকেইটা। আচলতে আজি 3 মাহ মানৰ আগতে মই কি কৰিছিলোঁ, এই পদুম ফুলৰ গুটি আনি এয়া মই আহি আছোঁ ওপৰলৈ। পদুম ফুলৰ গুটি আনি পেলাই পদুম ফুলকেইটা এনেকৈ এটা টাবত দিছিলোঁ আৰু এটা টিঙত দিছিলোঁ। এইটো এটা টাবত দিছিলোঁ। তাতে মই মাছ দুটাকৈ ইয়াত দুটা মাছ আৰু এইফালে এটা টিঙত দিছিলোঁ। এইটো মাছটো দেখিছেনে? এইটো এটা এইফালে এইফালে এটা এইটো দেখিছে নহয় আৰু এইটো দেখুৱাম বোলো। ইয়াত গৰমৰ কাৰণে গ্ৰীণ নেট লগাই দিয়া হৈছিলে। তাৰপিছত ইয়াতে আছে এইটো টিংটো, মাছৰ টিংটো মই দেখাই দিছোঁ। এয়া চাওক, এইজনী মাছজনী দেখিছে নহয়? মই ভালকৈ ধৰিব পৰা নাই চাগৈ, মই ভালকৈ দেখাই আছোঁ। এয়া চাওক, এয়া কেনেকৈ খেলি আছে। এয়া চাওক কিমান টিকলা টিকলা মৰম লগা। এয়া ইহঁতক দেখিলে মনটো ভাল লাগি যায়। মই যেতিয়া দেখিলোঁ তেতিয়া ভাবিলোঁ মই বোলো আপোনালোককো ভিডিঅ' বনাই পেলাই দেখাই দিওঁ, কাৰণ ঘৰতে এনেকৈ মাছে পোৱালি দিছে। আচলতে বহুত কমহে এনেকুৱা হয়, সেইকাৰণে মই ভিডিঅ'টো বনাই পেলাই আপোনালোককো এনেকৈ দেখুৱাই দিলোঁ। এইজনী চাওক, এইজনী হ'ল মাকজনী। ক'ত গ'ল? এয়া সোমাই গ'ল দেখিছেনে? সেইজনী হ'ল মাকজনী আৰু সেইজনীৰে পোৱালি এয়া। সেইদিনাখন আহি পেলাই মই দেখিছিলোঁ, যেতিয়া ইহঁতক মই অকণে কিনা দানাটো পাই আহি পেলাই দিলোঁ, তেতিয়া দেখিছোঁ একদম সৰু সৰু মাছ পোৱালিকেইটা ওপৰতে ঘূৰি ফুৰিছে। আচলতে মই মাছৰ পোৱালি বুলি ভবা নাছিলোঁ। তেতিয়া ভালকৈ চালোঁ বোলো এয়া কি, তেতিয়াহে মনত পৰিছে যে মাছে পোৱালি দিলে আৰু দেখি পেলাই বহুত ভাল লাগিছে। ফ্ৰেণ্ডছ, এনেকুৱা লাগিছে যেনে পানী পাই সিহঁতক উঠাই পেলাই হাততে লৈ ল'ম, দানা কেইটামান লৈ আনি পেলাই দানা কেইটামান দিম, তেতিয়া সিহঁতক ভালকৈ দেখিব। এইটো ইয়াতে থৈছোঁ মই সিহঁতৰ দানা। এয়া ভিতৰত ফ্ৰেণ্ডছ, এয়া চাওক মাছৰ দানা। এয়া মই এনেকৈ ইয়াৰ কেইটামান মই দি দিলোঁ। এয়া দেখিছে এইকেইটা পোৱালিকেইটা অকণ চাওক। এয়া দেখিছে বহুতকেইটা পোৱালি হ'ল বাৰু। যদি মাকজনী আহিব এতিয়া ৰ'ব, ভালকৈ দেখিব। মাকজনী ক'লৈ গ'ল? তলত আছে। শুনা, আহিব এবাৰ দেখিছিলোঁ। এইয়া তলত আছে। দানাখিনি পাই গোটেইখিনি ওপৰলৈ গুচি আহিছে। এইটো টিং, সেইটো একচুৱেলি মিস্ত্ৰীয়ে কাম কৰাৰ পিছত টিংটো এনেকৈ থৈ দিছিল। মই তাতে কি কৰিলোঁ, পদুম ফুলৰ গুটিকেইটা আনি পেলাই দি দিলোঁ। ফ্ৰেণ্ডছ, পদুমৰ ফুল কিন্তু এতিয়ালৈকে ফুলা নাই, গছডালহে হৈ আছে বাৰু। যি কি নহওক, মাছৰ পোৱালিকেইটাকে হ'ল। ইয়াৰে কিন্তু মই আমাৰ পূজাটো পদুম পাত লগাইছোঁ। যেতিয়া মাছক দানা দিয়া হৈ গ'ল, এতিয়া মই তললৈ নামি আহিছোঁ। সেয়া চাওক, মোৰ ফুল আছে বাৰু। মই আপোনালোকক আৰু বেলেগ ভিডিঅ'ত মই ফুলখিনিও দেখাম। ফ্ৰেণ্ডছ, মাছৰ পোৱালিকেইটা চাই কেনে পালে? নিশ্চয় ভাল পাইছে চাই। এনেকুৱা বস্তু চাই বৰ ভাল লাগে, বিশেষকৈ মইতো বহুত ভাল পাওঁ। এইটো চাওক, আমাৰ ট্ৰাইও কি কৰি আছে। এইটো ট্ৰাই
তাই বল খেলি আছে তাক বান্ধি এজনে এৰিব নোৱাৰি ইমান বদমাছ তাৰ বদমাছ আৰম্ভ হৈ যাব এইখন নাই ন চাবা দেই তাই দেখিয়ে নাই পোৱা ফ্ৰেণ্ডছ আৰু এবাৰ মই এনেকৈ মাছৰ পোৱালি হৈছিলে কিন্তু সৰু বাউল এটা হৈছিলে মই সিহঁতক কিন্তু বচাব নোৱাৰিলোঁ এইবাৰ ইহঁত বাচিব লাগে কাৰণ বস্তুটো এটা নেচাৰেল থকা নিচিনাকৈ আছে টিঙত আছে যিহেতুকে পদুম ফুলৰ লগত আছে বাৰু যি নহওক মই এনেকৈ ভিডিঅ'ত দি থাকিম আপোনালোকক আপডেট দি থাকিম সিহঁতক ডাঙৰ হোৱালৈকে ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে এৰিছোঁ আকৌ আমি লগ পাম আন এটা ভিডিঅ'